কাৰণ কোভিডত যিমান মানুহ মৰিলে অক্সিজেনৰ অভাৱতে মৰিছে। আশা ৰাখিছোঁ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আৰু মহিলাসকলৰ ভূমিকাটো বহুত আছে। এই কথাটো মনত ৰাখিব। ইউনেস্কোৰ ব্ৰেণ্ড এম্বেছাডৰক কৈছোঁ, সমগ্ৰ বিশ্বই মহিলাসকলক সোনকালে কৰি দিয়ক। থেংক ইউ। ডক্টৰ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া লগত আছে। আমি পায়েং ডাঙৰীয়াক স্বাগতম জনোৱা নহয়, তেখেতৰ আমি দীৰ্ঘজীৱিতা কামনা কৰিলোঁ। যাদৱ পায়েং ডাঙৰীয়া দীৰ্ঘজীৱী হওক। যাদৱ পায়েং ডাঙৰীয়া দীৰ্ঘজীৱী হওক। ছাৰে আমাৰ কাৰণে সৰুকৈ এষাৰ যদি শিশুসকল অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰ, ষ্টেট বেংকৰ দিয়ক শাখা, যোৰহাটৰ বন্ধন মণ্ডল বিষয়াৰ কাৰ্যালয়। আজিৰ দিনটোত আগৰ দৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰিব নাই। এতিয়াৰ পৰা গছ হোৱাবই লাগিব। সেইটো শপতনামা লৈ পৃথিৱীখনক সোনকালে সেউজী কৰক, তেতিয়া আমি জীয়াই থাকিব পাৰিম। নহ'লে আমালৈ বহু ভাবুকি আহিছে। সেইকাৰণে আশা ৰাখিছোঁ টিয়কবাসী ৰাইজে যি উদ্যাপনতা আজি এনাৰ্জি আহিছে, সেইটো যাতে আগলৈ থাকে আৰু গছ গছনি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰে, তালৈ আপোনালোকলৈ সকলোলৈ মোৰ অনুৰোধ থাকিল। পুৱা 7:30 বজাত আমাৰ প্ৰথম কাৰ্যসূচী সম্পন্ন কৰা হৈছে। অন্যতম যাদৱ পায়েং আহিছে, তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি দুআষাৰ কৈ গৈছে। ইয়াৰ পিছতে আমাৰ এই প্ৰচেছন কৰা হ'ব বিদ্যালয় গৃহলৈকে, নতুন গৃহলৈকে আমাৰ প্ৰচেছন যাব। তাতে আমাৰ বৃক্ষৰোপণ হ'ব আৰু দিনৰ 10:30 মানৰ পৰা আমাৰ মূল মিটিং হ'ব। আৰু বুলি কি কাৰণে ৰুব লাগে আৰু প্ৰয়োজনীয়তা কি, পৰিৱেশ ৰক্ষাৰ কাৰণে আমি কেনেকৈ আমি পদক্ষেপ ল'ব লাগে, এই কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে শিকোৱা হৈছে। আৰু তেওঁলোকৰ হাতত প্ৰত্যেকে একোটা গছপুলি লৈ আজি আমাৰ বিভিন্ন জেগাত এই অঞ্চলটো বা বিদ্যালয় চৌহদৰ ভিতৰত বিভিন্ন জেগাত আমাৰ গছপুলি ৰোপণ কৰা হ'ব।